কি যে মজা, কি যে মজা, ইয়াতে হ'ব আমাৰ সাধুৰ বজাৰ, ইয়াতে হ'ব আমাৰ সাধুৰ বজাৰ। উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত। উমলিম আমি সাধু ঘৰত, কথাৰ সুৰৰ যাদু ঘৰত। অন্তৰংগৰ সাধুঘৰত আজি তোমালোকক মই ৰীণা বৰুৱা বাইদেউৰ শিয়াল আৰু ঘৰিয়ালৰ সাধুটো ক'বলৈ ওলাইছোঁ। সুন্দৰবন নামৰ এখন ঘন অৰণ্য আছিলে আৰু সেই অৰণ্যখনৰ মাজেৰে নদী বৈ গৈছিলে। সেই নদীৰ পানী একেবাৰে স্বচ্ছ আৰু নিৰ্মল, তাৰমানে খুব পানী ভাল আছিলে। আৰু সেই নদীৰ পানী খাবলৈ সেই অঞ্চলৰ মানুহবোৰতো আহেই, তাৰ লগতে বাটৰুৱাসকলেও সেই নদীৰ পানী খায়। আৰু তাৰ লগতে জীৱ জন্তুবোৰেও, সেই যে মই ক'লোঁ সুন্দৰবন নামৰ ঘন অৰণ্যখন, সেই অৰণ্যৰ জীৱ জন্তুবিলাকেও সেই নদীৰ পানী খাবলৈ আহে, অৰ্থাৎ তাত পানী খায়। সেই নদীতে আকৌ এটা ঘৰিয়াল আছিলে, ঘৰিয়াল আৰু কেঁকোৰা আছিলে, এটা কেঁকোৰাও আছিলে। সেই ঘৰিয়াল আৰু কেঁকোৰাৰ মাজত খুব ভাল বন্ধুত্ব আছিলে, অৰ্থাৎ ঘৰিয়াল আৰু কেঁকোৰা দুয়ো ভাল বন্ধু আছিলে। যিয়ে সেই নদীৰ পানী খাবলৈ আহে, জীৱ জন্তুৰ কথা কৈছোঁ, ঘৰিয়ালে সেই জীৱ জন্তুবিলাকক ধৰি খায়, অৰ্থাৎ চিকাৰ হয় জীৱ জন্তুবোৰ ঘৰিয়ালৰ। আৰু ঘৰিয়ালে সেই চিকাৰৰ ভাগ কেঁকোৰাকো দিয়ে। দিন বাগৰিল, সময় বাগৰিল, লাহে লাহে মানুহবোৰে গম পালে, জীৱ জন্তুবোৰেও ধৰিব পাৰিলে যে সেই নদীখনত পানী খাবলৈ গ'লে ঘৰিয়ালে ধৰি খাই পেলায়, জীৱ জন্তুৱেই হওক বা চৰাই চিৰিকটিয়েই হওক। আৰু সেই কথা যেতিয়া বহুতেই ধৰিব পাৰিলে, তেতিয়া সেই নদীখনলৈ পানী খাবলৈ অহাৰ সংখ্যা কমি গ'ল। ঘৰিয়ালে একেবাৰে ভোকতে অস্থিৰ হোৱা হ'ল। এদিনাখন ঘৰিয়ালে এটা বুদ্ধি পাঙিলে মনতে, আৰু সেই বুদ্ধিটো কেঁকোৰাক জনালে। ঘৰিয়ালৰ বুদ্ধি শুনি কেঁকোৰাই কি কৰিলে, অলপ হাবিতলীয়া ঠাইলৈ লাহে লাহে আগবাঢ়ি গ'ল আৰু গৈ পেলাই দেখিলে এজোপা গছৰ তলত শিয়াল এটা বহি আছে। কেঁকোৰাই ক'লে, তোমাক দেখোন বহুদিন দেখা নাই হে, তুমি নদীলৈ পানী খাবলৈও যোৱা নাই নেকি? শিয়ালে উত্তৰ দিলে, কি পানী খাবলৈ যাবা? তোমাৰ সেই বন্ধু দুষ্ট ঘৰিয়ালটো নদীত নাই জানো? গ'লেই ধৰি মাৰি পেলাই খাই পেলাব। তেতিয়া কেঁকোৰাই মনতে অলপ দুখ কৰি ক'লে যে কি ক'বা দুখৰ কথা, আজি ৰাতিপুৱাই মোৰ বন্ধু ঘৰিয়ালটো মৰি থাকিলে। আৰু তুমি যদি বিশ্বাস কৰা নাই, তেতিয়াহ'লে ব'লা নদীৰ পাৰলৈ যাবা, আৰু নদীৰ পাৰৰ বালিতেই মোৰ বন্ধু ঘৰিয়ালটো মৰি পেলাই পৰি আছে। শিয়ালে পেটে পেটে বৰ ভাল পালে। আৰু কিয় ভাল পালে জানানে? সেই নদীখনৰ মিঠা পানীৰ সোৱাদ শিয়ালে পাহৰিব পৰা নাছিলে। আৰু সেইকাৰণে কেঁকোৰাৰ লগত লাহে লাহে শিয়ালে নদীৰ পাৰলৈ আহিলে।
আৰু নদীৰ পাৰ পোৱাৰ পিছত শিয়ালে ভাবিলে যে ঘৰিয়ালটোৰ সঁচাকৈয়ে মৃত্যু হৈছে নে নাই সেই কথা নিশ্চিত কৰিবৰ বাবে শিয়ালে কেঁকুৰাক ক'লে যে ঘৰিয়ালবোৰ মৰিলে নেজডাল বোলে লৰচৰ কৰি থাকে, কিন্তু তোমাৰ বন্ধুৰ দেখোন নেজডাল একেবাৰে চিধাকৈ পৰি আছে। কথাষাৰ আকৌ মৰাৰ ভাও ধৰি থকা ঘৰিয়ালে শুনিলে। পেটত ভোকতে একেবাৰে অস্থিৰ হৈ আছে। সেইকাৰণে ঘৰিয়ালৰ মগজুৱেও ভালকৈ কাম কৰা নাছিলে। শিয়ালৰ কথা শুনাৰ লগে লগেই কি কৰিলে জানানে? ঘৰিয়ালে লাহে লাহে নেজডাল লৰচৰ কৰিলে। তেতিয়াতো শিয়ালে বুজি পালে যে ঘৰিয়াল আচলতে মৰা নাই, আৰু তেতিয়া শিয়ালে তৎক্ষণাত সেই নদীৰ পাৰৰ পৰা হাবিৰ ফাললৈ লৰ ধৰিলে। সাধুটো ইমানেই। Tap on the subscribe button and hit on the bell icon. নমস্কাৰ, মই হলো তৰা। মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, ককা আইতা, বৰ্তা বৰমা, জেঠাই জেঠু, মহা মাহী, মামা মামী, পেহা পেহী আৰু আংকেল আণ্টি আৰু মোৰ বন্ধুসকল, আমাৰ সাধুঘৰ নামৰ এই ইউটিউব চেনেলটি আপোনালোকে যেন অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰে। আমি সদায় ধুনীয়া ধুনীয়া নতুন নতুন সাধু লৈ আহিম। ধন্যবাদ। কি যে মজা, কি যে মজা।